নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি আমি অলপ ওলাই যাম। দেখিছেনে অকণমান মেকআপ চেকআপ কৰিছোঁ, মেকআপ বিশেষ নহয়, লিপষ্টিক আৰু অকণ সেন্দুৰ লগাইছোঁ। আৰু এতিয়া আমি যাম এটা চিলাই মেচিন কিনিবলৈ। মোৰ মানে একদম প্ৰয়োজনীয় বস্তু হৈ গৈছে চিলাই মেচিন এটা। টুকটাক সৰু সুৰা বস্তু কিছুমান চিলাই থাকিবলৈ, বিশেষ চিলাই কাম নাজানো, তথাপিতো শিকিম। আৰু ইউটিউবটো আছে শিকি ল'বলৈ। আৰু এতিয়া দেখিছেনে টিকলাকো লৈ যাম, সি বাৰু গাড়ীৰ ভিতৰতে থাকিব। এয়া ৰেডি হৈছে, টিকলু ৰেডি হৈ গৈছে। তুমি হাই কৈ দিয়া, হাই হাই কৈ দিয়া। চ' আমি সোনকালে দোকানখনলৈ যাই মই যদি পাৰোঁ ভিডিঅ' কৰিম আৰু কেনেকুৱা ধৰণৰ কি মেচিন আছে আৰু কেনেকুৱা ধৰণৰ মেচিন কিনিলে আমাৰ কাৰণে ভাল সেইবোৰ আপোনালোকক জনাম। আহিছিলোঁ চিলাই মেচিন কিনিবলৈ, কিন্তু চিলাই মেচিনৰ দোকানখন বন্ধ। চ' কাষতে থকা ফাৰ্নিচাৰ দোকানখনত সোমালোঁ আৰু ইয়াত কি আছে এবাৰ আপোনালোককো দেখুৱাম, আমিও চাওঁ। এইটো আলমাৰী আমাৰ অলপ ভাল লাগিছে। এইটো হৈছে 19,500। চিম্পল ল'ব লাগে। নাই এইটো একো নহয়, এইটো চোৱা না, এইটো বেয়া নহয়তো, কালাৰ টাইপ নহয় বস্তুটো, ষ্টিকাৰ টাইপ হয় তাৰমানে, এইটো বেয়া নহয়। এইটো বিৰাট ভাল লাগিছে মোৰ। এইখন বেডখন ভাল লাগিছে। কিন্তু এনেকুৱা বেডবিলাক বেয়া হৈ যায় নেকি? পঁচপন্ন হাজাৰ। এইখন চোফা কাম বেড হয়, এখনৰ প্ৰাইচ চাওঁ, লোহাৰ হয়। এখন চোফা কাম বেড, প্ৰাইচটো লিখাই নাই ইয়াত, প্ৰাইচটো নাই নেকি? সিফালে আছে নেকি চাওকচোন না। নহয়, এখন টানি দিলে বেড হৈ যাব। অঁ এনেকুৱা ড্ৰাইমত থ'বৰ কাৰণে। এইটো প্ৰাইচটো নাই, চাওঁ। এইবিলাক নতুনকৈ আহিছে চাগে, নতুনকৈ প্ৰাইচ টেগটো অহা নাই। ইফালেও আছে চাগে চোফা কাম বেড, চাওঁ আহক। এখন হৈছে 59,000। কিছু হৈছে 3,500। এইযোৰ সেয়া 55,000। চোফাতে ভাল লাগিছে ন এইটো, বেছি ডাঙাও নালাগে, কম জেগাতে হৈ যাব। এইটো এখন 45,000। এখন আমাৰ চোফাখনৰ নিচিনাই 45,000। আমাৰখনৰ নিচিনাই, খালি এইটো বেণ্ড আৰু। এইখন আপোনাক লাগিব আৰামছে কি চাওঁ, দামটো ক'ত লিখা আছে? দাম ল'ব এইবিলাক। এখন বাবুক লাগিব নেকি? ধুনু লাগিব। ইমান বেছি ধুনীয়া ধুনীয়া বস্তু আছে, দেখি পেলাই একদম কোনটো লওঁ কোনটো নলওঁ লাগি গৈছে। কিন্তু পইচাহে মেইন, পইচা লাগিব। বাবু ডাঙৰ হ'ব লাগে। এনেই আজি আচলতে চাওঁ বুলিয়ে সোমালোঁ দোকানখনতনো কি পায়, সদায় দেখিহে থাকোঁ। চ' আজি সোমাই গ'লোঁ। আৰু আপোনালোককো যদি ঘৰত লগা এনেকুৱা কিবা ফাৰ্নিচাৰ লাগতিয়াল আছে, তো এইখন দোকানৰ পৰা ল'ব পাৰে। মানে এভেইলেবল বস্তু আছে, আৰু যিমান প্ৰাইচ লিখা আছে তাতকৈ অকণমান কমাব দেই, মানে 20% এটা ডিছকাউণ্ট কৰে। আৰু অলপমান কামোৰ দিলেতো আৰু কমাবই, বাৰ্গেনিংটো চলে। মানে প্ৰাইচ টেগটো লিখা আছে, কাঠৰ হয় ন, কাঠ মানে বৰ্ডৰ হয়। তো প্ৰাইচটো হৈছে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। এইটো কালাৰটো ভাল লাগিছে, এইটো দামটো চাওকচোন। এইখন ছিংগল বেড আছে দেখোন ন, এখন আমাক এটা লাগতিয়াল বস্তু। ডিভাইন এখন হেৰি নহয়, বক্স নহয়, এনেই ডিভাইন নহয়।
কিং সাইজ আর কিং সাইজটো হলো 5 into 6 দাদা এই সিঙ্গেল বেডখনৰ প্ৰাইচ কিমান এইখনৰ এইটো সেট হৈ গৈছে বাইদেউ এনি প্ৰাইচটো কওকচোন এনে যদি আপনি যদি এইটো তো আমার বনোৱাটো আর যদি আপনি যদি বনালে এইটো আপনার 13 মান পড়বে 13000 বেছি আর যদি আপনি যদি এইখনৰ প্ৰাইচ নাই নেকি কা এইটো আপনার আছে 9800 কি হলো এইখনৰ দাম হৈছে 48000 ধুনু ধুনু বস্তু তোমাক লাগিব নেকি ধুনু ধুনু বস্তু লাগিব নেকি তোমাক চাৰিদেৱ স্কুল গ'লেহে ল'ব এইখন বহিব পৰা হ'লেই ল'ব পাৰিম এইটো ভাল হৈছে 14000 পানীত এইটো কি হয় এইটো চব্জি কাটে নেকি এইকেইটা ড্ৰয়িং ৰুমৰ কোণাত থ'বৰ কাৰণে 2500 এই মোৰ এই আলমাৰীটো বহুত ভাল লাগিছে 85000 এইটো বহুত ভাল লাগিছে ন 9500 এইটো ইমান হেৰি নহয় এইটো ল'ব পাৰি এইটো দাম 9000 এইটো চেল হৈছে আকৌ এডভান্স দি থ'লে আনি দিব এইবিলাক টি টেবল 12000 হা এইটো মৰম লাগিছে এইটো এনেই আৰু অলপ চলপ বস্তু 9400 এখন ডাইনিং কিমান 65000 এইটো বস্তু সজোৱা নাই এই কৰ্নাৰত থ'ব কাৰণে আমাৰ কৰ্নাৰখিনি ধুনীয়া আছে এটাও যিকোনো এনেকুৱা এটা বুজিছেনে নাই কৰ্নাৰত বস্তু থ'বৰ কাৰণে 1600 4000 এইটো 85000 এইটো 85000 এইটো ভাল লাগিছে ভিতৰত দেখিছে ডিজাইনটো আপুনি চাওক এইটো চাওক ভিতৰত এনেকুৱা ডিজাইন আছে ইয়াতে মানে কিবা কিবি থৈ দিব পাৰি থৈ দিয়ে নে নিদিয়ে বা এনেই চফো হ'ব পাৰে এইটো 85000 এইটো হৈছে 33500 এইটো ভাল লাগিছে ন 28000 এইটো অলপ সৰু নেকি দামটো কম 8500 এটা ঘাট কম আছে নেকি আজিকালি এনেকুৱা ড্ৰেছিং ওলাইছে একদম তলৰ পৰা থাকে শাৰী চাৰী পিন্ধিব ইজি হয় 22700 এইটো 22000 এইটো 21300 আৰু এইখন হৈছে 6500 এইখন আপোনাৰ গ্লাছখন আছে এইখনো 6500 এইটো মৰম লাগিছে ন 18000 বেছি দাম নহয় 1800 এইটো বেছি ভাল লাগিছে এইটোতছে আনকি মোৰ দেখোন টিভি চেল্ফটোতে বেছি দাম লৈছে হয়নে আমি টিভি থোৱা সেইটোত 2000 বেছি পৰিলে এইটো ভাল লাগিছে প্ৰাইচ আছে 1800 চৰি 1800 এইটো আলমাৰী হয় ন এইটো ভাল লাগিছে কিন্তু এইটো 30390 বাহিৰত লৈ যাবা
বোলে আৰু আমাৰ এইটো অকণমানি বস্তুটো পচন্দ হ'ল এইটো লৈ যাওঁ বুলিয়ে ভাবিছোঁ এনেকুৱাও আছে কিন্তু সেইটো বেছি ভাল লাগিলে সেইকাৰণে লৈছোঁ ড্ৰয়িং ৰুমত সজাব চ' ফাইনেলি এইটো ল'লোঁ কেনেকুৱা লাগিছে ক'বচোন ভালে মোৰ কিন্তু বিৰাট বেছিয়ে ভাল লাগিছে এইটোৱেই দাদাই অলপমান মুচি কাচি দি আছে আৰু আমি এইখন লৈ আমি ঘৰলৈ যাওঁ ঘৰলৈ ৰাওনা হৈছোঁ গাড়ীখনত একদম কেনেকৈ বহি দেখি চাওকচোন অৱস্থা মোৰ এনেকৈ লৈ আহিছোঁ আৰু উপায় নাই ডিকিত নধৰে একদম কোলাত লৈ আহিছোঁ একদম সাৱধানে আহিছোঁ ক্লাছৰ বস্তু কিবা কাৰণত একো নহ'লে হ'ল আৰু ঘৰ গৈ পালে হ'ল আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব